সুরজ হাসদা বসিভাড়া, মায়না হেমব্রম বসিভাড়া, রবি মর্ম বসিভাড়া, লক্ষ্মী হেমব্রম বসিভাড়া, রবিরাম হেমব্রম বসিভাড়া, ফুলমণি মুর্মু বসিভাড়া, খানা শুক্লা হেমব্রম বসিভাড়া, রবট হেমব্রম বসিভাড়া। आफा नोंथां मोननिसिम आंनि गोसो गोरबोनि अननाय मोजां मोननाय आरो सिबिनायजों लोगोसे आंनि बिग्रायारि साबायखरखौ नोंथांमोन गासैनोबो जासिहरग्रोबाय। गोदान जेब्ला सरकार जागोन खाम्फा बरगयारिया डेपुटि चिफ हिसाबैनो थाफिनगोन। दिनै बिसायख'थि होनोब्ला जों बेखौ बयबो मिथिगौ जे मा खालामो बायदिसिना खोथा बुंनानै रायनानै सोंखारिनानैहाय बा आरो गुबुन रोखोमै गोदै गोदै बाथ्रा बुंनानै बायदिसिना सिमां नुहोनानैहाय जायफ्रा भट होगोन रायजो राजाखौ मा खालामो गोनो गोथो खालामो आरो गावनिथिंजाय लांनो नाजायो। दिनै इउपिपिएलआ जिखिनि बाथ्रा बुंदों जि इस्यु लानानै दिनै बे बिसायख'थियाव गसंदों बेनो जाबाय मा जे बिपिएफआ लायनो थांनाय 15 बा 20 बोसोराव थोबसेबो खामानि मावाखै। जों कि बुंगोन नामा बेखौ रायजो राजाफोर? बुङा। जोंहाबो मेगन दङ, जोंबो नुदों, जोंहा आथिं दङ, जों थाबायनानै मिन्थिदों बहा मा जादों जायाखै। बेवहाय दिनै बिसायख'थिनि नामाव भट मोननो थाखाय गारियाव जिरायनो थाखाय गोहो मोननो थाखाय नंगौखौबो नंथारा होननानै बुंब्ला जों बोरै फोथायनो? আমার বিটিসির ডেপুটি চিফ খাম্পা বৰগয়াৰী চিৰাং দুৱাৰ সমষ্টিৰ প্ৰাৰ্থী আমাৰ বিপিএফ দলৰ সি জিকাটো 100% আৰু নতুন যেতিয়া চৰকাৰ বনাব খাম্পা বৰগয়াৰীয়ে ডেপুটি চিফ হিচাপে দায়িত্ব গ্ৰহণ কৰি পেলাই আকৌ কাম কৰিব। স্যাৰ কালি আপুনি কৈছে যে আপুনি আপোনালোকে জিকিলে বিটিআৰ চুক্তিৰ কিছুমান নিয়ম নীতি সাল সলনি কৰিব। নাই তাৰমানে বিটিআৰ চুক্তিত কিছুমান দফাটো অলপ যদি ৰিভিউ নকৰে আমাৰ মাজত বহুত গণ্ডগোল হ'ব। এই কথাটো মই কৈছোঁ, আপোনালোকে চাওক কিছুমান দফা যদি অলপ যদি সাল সলনি নকৰে বৰ অনাবৰ বিৰাট ডাঙৰ গণ্ডগোল হ'ব। আচ্ছা আৰু এটা কথা হৈছে যে বিটিআৰ চুক্তিৰ যিটো সীমা নিৰ্ধাৰণৰ কাৰণে যে আয়োগ গঠন কৰা হৈছে সেইটো বিটিচি কৰা গাঁও গঠনৰ সুযোগ দিয়া হৈছে বুলি কোৱা হৈছে। বিটিচিৰ পৰা এটাও গাঁও কৰ্তন নহয়, যিমানেই নকয় কিয় বিটিচিৰ পৰা এটাও গাঁও কৰ্তন নহয় আৰু নতুনো সোমোৱাটো চৰকাৰৰ লগত আমি আলোচনা কৰি পেলাই আমি চাই লওঁ। কিন্তু এতিয়া আপাতত এটাও গাঁও কৰ্তন নহয়, যিহেতু সেই সীমাটো লৈয়ে বিটিচি নিৰ্বাচন শেষ হোৱাৰ পিছত কি হয় সেইটো মই নাজানো, কিন্তু এই এৰিয়াটো লৈ পেলাই এতিয়া বিটিচি নিৰ্বাচন হ'বলৈ গৈ আছে। নিৰ্বাচনত আগত এটাও গাঁও কৰ্তন নহয়। নৱসৰণীয়ে কৈ আছে আপোনালোকে চৰকাৰ বনাবই নোৱাৰে, তেওঁলোকেই বনাব। নাই এইটো চবে কয়, আজি বিজেপিও কৈছে, কংগ্ৰেছো কৈছে, হীৰা চৰণীয়াও কৈছে, ইউপিপিএলো কৈছে যে ইহঁতে এবছলিউট মেজৰিটি পাই পেলাই চৰকাৰ বনাব বুলি। আমিও বিপিএফ দল হিচাপে আজি কৈ আছোঁ যে বিপিএফ দলে ছিংগল মেজৰিটি পাই পেলাই চৰকাৰ বনাব। স্যার বিপিএফ দলৰ নিৰ্বাচনী প্ৰচাৰটো শক্তিশালী দেখা গৈছে আজি নহয়, প্ৰত্যেকবাৰতে আমাৰ বিপিএফ দলৰ যিটো নিৰ্বাচনী প্ৰচাৰ অভিযান খুব ষ্ট্ৰংলি হৈ আছে আৰু ইয়াতকৈ আৰু ষ্ট্ৰং হ'ব। এইটো জাষ্ট আৰম্ভণি। আমিতো যিমান মানে সময়মতেই বিচাৰিছিলোঁ ইলেকশ্যন, সেইটো এতিয়া যেনিবা কোৰ্টৰ অৰ্ডাৰ মতে উইদিন 15 ডিচেম্বৰ গোটেইখিনি হ'ব। আৰু সেইখিনি শুনাৰ পিছত এতিয়া আৰু বেছিকৈ মানে গিয়াৰ আপ হৈছে। তো খুব সুন্দৰভাৱে আমাৰ প্ৰচাৰ চলি আছে আৰু ৰাইজৰ মানে অত্যন্ত উৎসাহ আমি দেখি আছোঁ এতিয়া। এটা প্ৰশ্ন উঠিছে যে বিটিআৰ চুক্তি হৈ গ'ল, কিন্তু বিটিআৰ চুক্তি স্বাক্ষৰকাৰী এতিয়া জেলত, তেওঁলোকক এই মুহূৰ্তত ওলাই যায় কাৰণ হাগ্ৰা মাহুলিৰে যুঁজি আছে বা যুঁজি থাকিব বুলি কৈছে। এই ক্ষেত্ৰত আপুনি কি ক'ব? যিহেতু আপুনি নিজে সংগ্ৰামী পৰিয়ালৰ মানে একালৰ চৰিত্ৰসকলে তেওঁলোকে এতিয়া বন্ধ কৰি দিছে, তেওঁলোকৰ মানে যোন মেইন আছে। আচলতে এতিয়া এই মুহূৰ্তত এইটো কোনোবা হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই বা কোনোবাই তেওঁ উলিয়াব লাগে বা উলিয়াম বুলি
ক'বলগীয়া হ'ব নালাগিছিল, সেইটো দুৰ্ভাগ্যজনক বুলি ক'ম মই। কাৰণ শান্তি চুক্তি হোৱাৰ পিছত এতিয়া যিসকল বিদ্ৰোহী সংগঠন তেওঁলোকৰ যিবিলাক জেলত থাকে সেইবিলাকৰ সাধাৰণ সমাধান দিয়া হয় বা ৰাজহুৱা সমাধান, যিটোক আমি জেনেৰেল এমনেষ্টি বুলি কওঁ। আৰু যদিও কিবা কাৰণত সেইখিনি কৰিব পৰা নাইকিয়া, তেনেহ'লে বেল আউট কৰিব লাগে, তেওঁলোকৰ কেছটো চলি থাকিব 5 বছৰ 10 বছৰ যিমানলৈ যায়। কিন্তু শান্তি চুক্তি কৰাৰ পিছত তেওঁলোক জেলত থকাটো মানে অৰ্থহীন। এতিয়া বাইদেউ দেখা গৈছে যে শান্তি চুক্তিকাৰী একাংশই আকৌ নিজে ৰাজনৈতিক পথাৰত নামি পৰিছে ক্ষমতাৰ আন এগৰাকী শান্তি চুক্তিকাৰী তেখেত এতিয়াও কাৰাৰুদ্ধ। সেইকাৰণে মই আগতেও কৈছোঁ, মানে ইউজ এণ্ড থ্ৰ' নিচিনা কৰিছে। ডিয়াৰ নাবলা তেখেতৰ চহী নহ'লে হয়তো চুক্তিটো নহ'লেতো তেওঁক জেলত ৰাখিয়ে চুক্তিটো কৰিব পাৰিলেহেঁতেন। চ' তেওঁক আনিলে, চুক্তি হ'ল। চুক্তি হোৱাৰ পিছত একচুৱেলি NDFBৰ লগত যিটো মেমৰেণ্ডামখন লৈ ইণ্টাৰলকিটৰে আলোচনা কৰি আছিলে, সেইখনত জেনেৰেল এমনেষ্টিৰ কথা সন্নিৱিষ্ট কৰা হৈছিল। আৰু আমি জনাত সেইটোৱে ইণ্টাৰলকিটৰ লেভেলত, আৰু সেইটোৱে নিয়ম যিহেতু, সেইটো মানে জেনেৰেল এমনেষ্টিৰ কথা আহিছিল। কিন্তু পিছত যিখন চুক্তি কৰা হ'ল সেইখনটো তেওঁলোকে সম্পূৰ্ণকৈ নেদেখিলেও, আৰু সেইটোত তাৰমানে ক্ল'জটো অলপ ডিফাৰেণ্টলি তাত ৰখা হ'ল। তাত তাৰমানে বেইলৰ কথাও লিখা নহ'ল। তাত লিখা হ'ল যে দুটা ধৰণৰ কেছটো দুটা ভাগত ভাগ কৰা হ'ল, এটা হেনিয়াছ কেছ, এটা নন হেনিয়াছ কেছ। চ' এতিয়া নন হেনিয়াছ কেছবিলাক লাহে লাহেকৈ কোৰ্টত গৈ সেইবিলাক উইথড্ৰ হ'ব। কিন্তু হেনিয়াছ কেছৰ বিষয়ে তাত স্পষ্ট একো লিখা নাই। এইটো ৰিভিউ কৰা হ'ব যে এজ পাৰ এক্সিষ্টিং পলিচি বুলি লিখা আছে, যে উইথ এক্সিষ্টিং পলিচি। সেইটো ডাঙৰ কথা। এতিয়া কোৱা হৈছে বা কৈ আছে চাকৰকাৰীসকলেও যে 6 মাহৰ পিছত ওলাব, এবছৰৰ পিছত ওলাব, আমি লাগিম, সেইবিলাক এটা প্ৰচেছ আছে, টাইম লাগিব। কিন্তু আচলতে এইটো হ'ব লাগিছিল যে যেতিয়াই চুক্তি হৈছে তেতিয়াই ওলাব পাৰিব লাগিছিল, নহ'লে শান্তি চুক্তিৰ অৰ্থই নাই। মানে শান্তি চুক্তিৰ কাৰণে ব্যৱহাৰ কৰা হৈছে বুলি ক'ব পাৰি। নিশ্চয়, মই সেইটোকে কৈছোঁ, ইউজ এণ্ড থ্ৰ'। তেখেতক হেৰিৰ কাৰণে চাকৰিৰ কাৰণে আনিলে, কেইদিনমানৰ কাৰণে, আকৌ কামটো হৈ গ'ল, তেওঁক সোমোৱাই থৈ দিলে, আৰু বাকীখিনিয়ে যি কৰি আছে আমি সকলোৱে দেখি আছোঁ। বিজেপি চক্ৰান্ত হ'ব পাৰে নেকি? বিজেপি গভৰ্ণমেণ্টৰ চক্ৰান্ত? সেইটো নাজানো, কেৱল বিজেপি বুলিয়ে নহ'ব, এইটো কোনেও এনেকুৱা কামবিলাকতো আৰু অকলে নকৰে। কেনেকুৱা কি হৈছে, মুঠতে কাৰ কি কেলকুলেশ্যন আছে সেইটো সময়ত চব দেখা যাব। এতিয়া লাহে লাহেকৈ অৱশ্যে কিছু স্পষ্ট হৈ আহিছে। থেংক ইউ। কিমান মানুহ আহিছে আপোনালোকৰ হিচাপত? কিমান আছে মানুহ? আমাৰ হিচাপ আছে ইয়াত 13,000 মানুহ আহিছে। কমো নহয়, বেছিও নহয়, 13,200 প্লাছ মাইনাছ, 13,200 প্লাছ মাইনাছ, এইটোৱে। গতিকে আমাৰ ইয়াত জিকিবৰ কাৰণে আমাক 23,000-24,000 লাগে। ইয়াত 13,000 আছে, চবৰে পৰিয়াল আছে। এটা পৰিয়ালৰ পৰা এজন আহিছে, ক'ৰবাৰ পৰা দুজন আহিছে, য'ত 3জন 4জন জেনেৰেলি ভোটাৰ থাকে। গতিকে উই আৰ এক্সপেক্টিং ডেট উইল গেট নিয়াৰ এবাউট 27,000 ভোট। এতিয়া বিশেষকৈ যিগৰাকী আপোনাৰ অপজিট পাৰ্টি আছে, যিগৰাকী কেণ্ডিডেট আছে, তেখেতসকলে প্ৰচাৰ কৰি আছে যে বিগত 17 বছৰ সময়ছোৱাত আপুনি দুবাৰকৈ টাৰ্মত আপুনি ডেপুটি চিফ আছিলে, আঢ়ৈবাৰ ক'ব লাগিব। সেইটো ডেভেলপমেণ্ট যিধৰণে হ'ব লাগিছে হোৱা নাই, সেইটো তেওঁলোকে ডাঙৰ ইছ্যু হিচাপে লৈ তেওঁলোকে গৈ আছে। আজি খানা মানুহবিলাকক ক'ব যে আগত আমি খানা মানুহবিলাকে গাড়ী চাৰি দি গ'লেও যাব পৰা নাছিল, এনেকুৱা আজি একদম পিচ ৰাস্তা দি গৈ আছে, সেইটো ক'ব। বেংগা মানুহ ক'ব যে নুশুনা মানুহ, সেই BTC হোৱা আগত 17 বছৰ আগত দেখোন আমি এনেকুৱা আছিলোঁ, এতিয়া দেখোন বেলেগ হৈছে, এইটো ফিল কৰিব। আমাৰ জাম্বা জাম্বি মানুহবিলাকক ক'ব যে স্কুল পঢ়াবলৈ, কলেজ পঢ়াবলৈ তেখেতসকলে নোৱাৰিছিল, বাসুগাঁও, বঙাইগাঁও, কোকৰাঝাৰত পঠিয়াব লগা হৈছিল। কিন্তু আজিকালি ক'ৰবাত কলেজ, ক'ৰবাত হায়াৰ ছেকেণ্ডেৰী ইত্যাদি স্কুল হৈ পেলাই নিজৰ ল'ৰা ছোৱালীক পঢ়াব পাৰিছে। MA পঢ়িবলৈ গুৱাহাটীত গৈছিল, এডমিশ্যন দিয়া নাছিল সেইফালৰ মানুহবিলাকক, কাৰণ এইফালৰ মানুহে কম পাৰ্চেণ্টেজ পায়। এতিয়া বৰ্ডলেণ্ড ইউনিভাৰ্চিটি বনোৱা হৈছে, তাতে আমাৰ ল'ৰা ছোৱালী পঢ়িব পাইছে। এটাও টেকনিকেল ইনষ্টিটিউট, পলিটেকনিকো নাছিলে আমাৰ বড়োলেণ্ড অঞ্চলত।
এইটো কিয় পাহৰি গৈছে UPFL নেতাসকলে, UPFL ছাপৰ্টাৰসকলে? আজি CIT বনাইছে, ইঞ্জিনিয়াৰিং কলেজ বনাইছে, মেডিকেল কলেজ বনাইছে, নাৰ্ছিং কলেজ বনাইছে। প্ৰত্যেক ডিষ্ট্ৰিক্টত আমি ITI বনাইছে আৰু বহুত ব্যক্তিয়ে আজিকালি ট্ৰেইনিং চেণ্টাৰ ইত্যাদি বনাইছে। ইয়াৰ দ্বাৰা আমাৰ মানুহবিলাকক কাৰিকৰীৰ ওপৰত শিক্ষা দিয়া গৈছে, স্কিল ডেভেলপমেণ্ট কৰা হৈছে। আজি MTech কৰিছে CITত, ইয়াতে PhD কৰিছে। অদূৰ ভৱিষ্যতত আমি আশা কৰিছোঁ ইয়াত পঢ়া PhD ষ্টুডেণ্টছ, MSc MTech ষ্টুডেণ্টছ তেখেতসকলে বেলেগ বেলেগ জেগাত গৈ পেলাই কাম কৰিব পাৰিব। আমাৰ অঞ্চলত দলং বনাব লাগে, ঘৰ বনাব লাগে, বহুত কাম কৰিব লাগে। এইবোৰ কাম কৰিবৰ কাৰণে আমাৰ ভাল ইঞ্জিনিয়াৰ নাছিলে। গতিকে আই নদী আমি দলং বনাই আছোঁ, সেই দলংটো DPR বনাবলৈ ইয়াত ডিজাইনটো কেনেকৈ হ'ব লাগে আমাৰ মানুহ নাছিলে। এতিয়া সেইবোৰত পঢ়া ল'ৰাবিলাকে এতিয়া বনাব পাৰিব।